বন্ধুসকল, আজি আমি ৰিজনিঙৰ 5টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ট্ৰিকৰ সহায়ত কৰিবলৈ চেষ্টা কৰিম, যিবোৰ যিকোনো কম্পিটিটিভ এক্সামত বাৰে বাৰে আহি থকা দেখা যায়। তেনেহ'লে আহকচোন বন্ধুসকল, প্ৰথম প্ৰশ্নটো আমি আৰম্ভ কৰোঁ। তলত দিয়া শৃংখলাৰ শেষৰ সংখ্যাটো কোৱা। 5, 8, 16, 19, 38, 41। বন্ধুসকল, আপোনালোকে প্ৰশ্নৰ উত্তৰটো কৰিবলৈ নিজেও চেষ্টা কৰিবচোন। তেতিয়া আপোনালোকৰ কনফিডেন্স লেভেল বাঢ়িব আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক আমি একেলগে প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ আৰম্ভ কৰোঁ। বন্ধুসকল, শৃংখলা থকা যেতিয়া যিকোনো প্ৰশ্ন আহে, তেতিয়া আপোনালোকে শৃংখলাটো কেনেকৈ দিয়া আছে সেইটো মন কৰিব, যে সংখ্যাবোৰ আগলৈ আছে নে আগলৈ কমি আছে নে বাঢ়ি আছে। এতিয়া ইয়াত 5 আছে, তাৰপিছত 8, 8ৰ পিছত আছে 16, 16ৰ পিছত আছে 19, 19ৰ পিছত 38, 38ৰ পিছত আছে 41 আৰু তাৰপিছত আছে প্ৰশ্নবোধক চিন আছে। তাৰমানে বন্ধুসকল, অকণমান ধ্যান দিলে অতি সহজে আমি উত্তৰটো দেখিবলৈ পাওঁ। ইয়াত বন্ধুসকল চাওকচোন, 5ক আমি 3ৰে যোগ কৰিলোঁ, পালোঁ 8 আৰু 8ক আমি 2ৰে পূৰণ কৰিলোঁ, পালোঁ 16 আৰু 16ক আমি 3ৰে যোগ কৰিলোঁ, পালোঁ 19 আৰু 19ক আমি 2ৰে পূৰণ কৰিলোঁ, পালোঁ 38 আৰু 38ক আমি 3ৰে যোগ কৰিলোঁ, পালোঁ 41 আৰু 41ক আমি 2ৰে পূৰণ কৰিলোঁ, পালোঁ 82। তেনেহ'লে বন্ধুসকল, এতিয়া আমি কি পালোঁ? 82 আৰু 82 অপশ্যনটো আছে খ, মানে উত্তৰ হ'ব খ। মই আশা কৰিছোঁ বন্ধুসকল, আপোনালোকে এই প্ৰশ্নৰ উত্তৰটো ভালদৰে বুজি পাইছে আৰু এনেধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে অতি সহজে কৰিব পাৰিব বুলি আশা কৰিলোঁ। তলত দিয়া শৃংখলাটোৰ অশুদ্ধ সংখ্যাটো বাছি উলিওৱা। 12, 18, 30, 58, 102, 198 আৰু 390। বন্ধুসকল, প্ৰথমতে আপোনালোকে ভিডিঅ'টো প'জ কৰি নিজে কৰিব চেষ্টা কৰিবচোন, তাৰপিছত উত্তৰটো চাব। বন্ধুসকল, প্ৰথমতে আমি সংখ্যাকেইটা প্ৰথমৰ পৰা শেষলৈকে চাম আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিম যে ইয়াত কি হৈ আছে। এতিয়া বন্ধুসকল, আপোনালোকে চাবচোন, ইয়াত আছে 12, তাৰপিছত 18, তাৰপিছত 30, তাৰপিছত 58, তাৰপিছত 102, তাৰপিছত 198 আৰু তাৰপিছত 390। বন্ধুসকল, এইটো আমি এনেদৰে কৰিম, চাওকচোন। 12ক 2ৰে পূৰণ কৰিম, পাম 24, তাৰপিছত 6ৰে বিয়োগ কৰিম, পাম 18, তাৰপিছত 18ক 2ৰে পূৰণ কৰিম, পাম 36 আৰু 36ক আমি 6ৰে বিয়োগ কৰিম, তাৰপিছত পাম 30, তাৰপিছত 30ক আমি আকৌ 2ৰে পূৰণ কৰিম, পাম 60 আৰু 60ক আমি 6ৰে বিয়োগ কৰিম, পাম 54। বন্ধুসকল, ইয়াতে চাব, ইয়াত আছে 54 আৰু আমি ইয়াত অংকটোত আছে 58, কিন্তু আমি ইয়াক 54ৰে 2ক আকৌ পূৰণ কৰিম, পাম 108 আৰু 108ক 6ৰে বিয়োগ কৰিম, পাম 102, তাৰপিছত 102ক আমি 2ৰে পূৰণ কৰিম, পাম 204 আৰু 204ক আমি 6ৰে বিয়োগ কৰিম, পাম 198 আৰু 198ক আমি 2ৰে পূৰণ কৰিম, পাম 396 আৰু 396ক আমি 6ৰে বিয়োগ কৰিম, পাম 390। এতিয়া আমি বন্ধুসকল নিশ্চয় আমাৰ অশুদ্ধ সংখ্যাটো বিচাৰি পালোঁ। হয়, অশুদ্ধ সংখ্যাটো হ'ব 58 আৰু ইয়াত 58 অপশ্যনটো আছে খ নম্বৰত। তেনেহ'লে উত্তৰটো হ'ব খ। তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধকৰ ঠাইত কোনটো সংখ্যা বহিব? বন্ধুসকল, প্ৰশ্নটোত দিয়াৰ দৰে 8ৰ সম্বন্ধ 24, ঠিক তেনেদৰে প্ৰশ্নবোধক চিনৰ সম্বন্ধ হ'ব 32। তাৰমানে প্ৰশ্নবোধক চিনত এনেকুৱা সংখ্যা ৰাখিব লাগিব যাৰ সম্বন্ধ 32ৰ লগত। এতিয়া যদি আমি অতি সহজতে কৰিব বিচাৰোঁ,
তেনেহ'লে 8 পূৰণ 3 সমান 24। ঠিক তেনেদৰে 10 পূৰণ 30 সমান 30। 8 পূৰণ 3 সমান 24 আৰু 6 পূৰণ 3 সমান 18 আৰু 5 পূৰণ 3 সমান 15। তাৰমানে 32ক আমি কোনোটোৰে পূৰণ কৰিলেও নাহে। তাৰমানে উত্তৰটো এনেদৰে কৰিলে নোলাব। তেতিয়াহ'লে আমি ইয়াক বেলেগ উপায়েৰে কৰিব লাগিব। আহকচোন বেলেগ উপায়েৰে কৰোঁ। বন্ধুসকল, 8ৰ সম্বন্ধ দিছে 24ৰ লগত। এতিয়া আমি যদি চাওঁ 24টো কোনটো সংখ্যা হৈ বনিছে, 2 আৰু 4। এতিয়া যদি আমি এই 2 আৰু 4ক পূৰণ কৰি 2 পূৰণ 4 কৰি দিওঁ, তেতিয়া পাম 8। তাৰমানে 8 ইয়াত আছে। এনেকৈ 32ক যদি আমি 3 পূৰণ 2 কৰি দিওঁ, তেন্তে পাম 6। তাৰমানে প্ৰশ্নবোধক চিনত কি হ'ব? 6। আৰু 6 অপশ্যনটো আছে গত। তাৰমানে উত্তৰ হ'ব গ। মই আশা কৰিছোঁ বন্ধুসকল, এই প্ৰশ্নটোও আপোনালোকে ভালদৰে বুজি পাইছে। তলত দিয়া বিকল্পৰ পৰা লুপ্ত অংক উলিওৱা। বন্ধুসকল, এইটো আমি অতি সহজ ট্ৰিকৰ সহায়ত কৰিম। প্ৰথমতে আমি প্ৰশ্নটো ভালদৰে চাম আৰু চাই পেলাই বুজিম যে ইয়াত কৈছে কি। বন্ধুসকল, আহকচোন তেতিয়াহ'লে আমি উত্তৰটো কৰোঁ। ইয়াক প্ৰথমতে আমি 18ক 2ৰে পূৰণ কৰিম, পাম 36। আকৌ 18ক আমি 5ৰে পূৰণ কৰিম, পাম 90। ইয়াৰ পিছত আমি 13ৰেদি 2ক পূৰণ কৰিম, পাম 26। আৰু 13ৰেদি 5ক পূৰণ কৰিম, পাম 65। বন্ধুসকল, ইয়াৰ পিছত আমি কৰিম 15ৰেদি 2ক পূৰণ কৰি পাম 30। আৰু 15ৰেদি 5ক পূৰণ কৰিম, পাম 75। বন্ধুসকল, আমি উত্তৰটো পালোঁ। কি পালোঁ? প্ৰশ্নবোধক চিনত কি পালোঁ আমি? 30। তেতিয়াহ'লে উত্তৰটো হ'ব 30। আৰু 30টো আছে ক নম্বৰত। তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব ক।